হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ, ড্ৰাই কেকৰ ৰেচিপি। ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ বাবে মই প্ৰথমে লৈছোঁ আধা কাপ চেনি, আধা কাপ ৰিফাইন তেল, 1.5 কাপ ময়দা, কণী 4টা, অকণমান বেকিং ছ'ডা, এচামুচ বেকিং পাউডাৰ। প্ৰথমে মই কণীকেইটা ভাঙি লৈছোঁ। ইয়াৰ পিছত পিচি লোৱা চেনিখিনি ইয়াত মিহলাই দিছোঁ। ইয়াৰ পিছত এডাল বিটাৰৰ সহায়ত মই কণী আৰু চেনিখিনি মিক্স কৰি ল'ম। আপোনালোকে ইচ্ছা কৰিলে হাতাৰেদিও মিক্স কৰিব পাৰে। এনেদৰে 5ৰ পৰা 10 মিনিট ফেটাৰ পিছত কণী আৰু চেনিৰ মিশ্ৰণখিনি ইমান ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া বিটাৰটো অফ কৰি দিম। এতিয়া মই ইয়াত ৰিফাইন তেলখিনি অলপ অলপকৈ দি দিম। পুনৰ বিটাৰডালেৰে আৰু অকণমান মিক্স কৰি দিম। এতিয়া এখন চালনীত ময়দা আৰু বেকিং পাউডাৰ, বেকিং ছ'ডাখিনি দি অলপ চালি ল'ম। ইয়াৰ পিছত এখন হাতাৰ সহায়ত এনেকৈ মিক্স কৰি দিম। এনেদৰে মিক্স কৰি হৈ যোৱাৰ পিছত পুনৰ বিটাৰডালেৰে আৰু 5 মিনিটৰ বাবে এবাৰ বিট কৰি দিম। মিশ্ৰণখিনি একেবাৰে পাতল হ'ব নালাগিব, একেবাৰে ডাঠ হ'ব নালাগিব, একেবাৰে এনেকুৱা ধৰণৰ হ'ব লাগিব। এতিয়া হাৰ্ট শ্বেপৰ এটা কেক টিন লৈছোঁ, তাত এখন কাগজ দি অকণমান তেল লগাই দিছোঁ যাতে কেকটো তলত লাগি নধৰে। ইয়াৰ পিছত অকণমান ময়দা ডাষ্ট কৰি দিম ইয়াত, যাতে কেকটো ধুনীয়াকৈ ওলাই আহিব।
এতিয়া কেক বেটাৰখিনি এই কেক টিনটোত দি দিম। এতিয়া অভেনটো অন কৰি লৈছোঁ। দুডাল কইল অন কৰি 180 ডিগ্ৰী 5 মিনিটৰ বাবে প্ৰিহিট কৰি ল'ম। অভেনটো প্ৰিহিট হোৱাৰ পিছত এতিয়া কেক বেটাৰটো মাজৰ ৰেকত ভৰাই দিছোঁ। ওৱান 120 ডিগ্ৰী 30 মিনিটৰ কাৰণে মই এতিয়া দেখুৱাবলৈ দিছোঁ। 35 মিনিট হোৱাৰ পিছত আমাৰ কেকটো ৰেডি হৈ গ'ল। এতিয়া কেকটো উলিয়াই চাওঁ সিজিলে নে নাই। ধুনীয়াকৈ সিজিছে। এতিয়া অলপ সময় ঠাণ্ডা হ'বলৈ দিম। এতিয়া কেকটো ঠাণ্ডা হোৱাৰ পিছত মই উলিয়াই ল'ম কেক টিনটোৰ পৰা। সুন্দৰকৈ সিজিছে। এতিয়া মই সৰু সৰুকৈ পিচ কৰি ল'ম কেকটো। কেকটো খুব সুন্দৰকৈ সিজিছে। এনেদৰে কেকৰ পিচবোৰ সৰু সৰুকৈ কাটি এখন ট্ৰেত অইল গ্ৰীজ কৰি দিলোঁ। তাৰপিছত পুনৰ অভেনত 5 মিনিট প্ৰিহিট কৰি লোৱাৰ পিছত কেকখিনি পুনৰ অভেনত ভৰাই দিম। वन 120 ডিগ্ৰী 20 মিনিটছৰ কাৰণে বেক কৰিম এতিয়া। এয়া আমাৰ ড্ৰাই কেক ৰেডি হৈ গ'ল। চাওকচোন ইমান ধুনীয়া হৈছে, একেবাৰে বেকাৰীত বনোৱা নিচিনা। এনেদৰে বনাই কেতিয়াবা খাই চাবচোন।